হেল্ল' গাইজ, আজি আহিছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি। যিহেতু ভাদ মাহ বুলি এয়া এগছি চাকি জ্বলাই যাওঁ। মাহঁতৰ লগত আহিছোঁ আৰু লগতে খুৰা আৰু খুৰী আহিছে। সেই গতিকে ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ। চাই থাকক ভিডিঅ'টো, আপোনালোকেও চাওক আৰু ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব বুলি আশা কৰিলোঁ দেই। ইয়াতে কিছুমান স্থানীয় ৰাইজে দোকান খুলিছে। চাকি বন্তি ধূপ সকলোবোৰ ইয়াতে কিনি ল'ব পাৰিব। ঘৰৰ পৰা লৈ আহিলেও বৰ বেলেগ একো নাই বাৰু, কিনি ল'ব নালাগে। যিহেতু যদি নানে ইয়াৰ পৰা কিনি ল'ব পাৰিব। আৰু ধুনীয়াকৈ কিতাপ, খোৱা বস্তু ঢেৰ কিবা কিবি ওলাইছে। ছোৱালী মানুহৰ বস্তু বেছিকৈ ওলাইছে পিছে দেই। যদি দৰকাৰী বস্তু হয় তেতিয়া ল'ব লাগিব। ভিডিঅ'টো চাই যাওকচোন আপোনালোকে। আৰু এয়া হৈ গ'ল ঢেকীয়াখোৱা বৰনামঘৰৰ মুখ্য যিখন মেইন গেট, এইখন বৰ্তমান মুখ্য গেটখনেদি আমি পাৰ হৈ এইফালে গাড়ীখন পাৰ্কিং কৰি ল'ব লাগিব। চাই যাওকচোন। এইফালেদি গৈ ইয়াতে গাড়ীবোৰ ধুনীয়াকৈ পাৰ্ক কৰি থোৱা আছে। ইয়াতে কোনোবা এডোখৰ জেগাতে ধুনীয়াকৈ গাড়ীখন ৰখাই তাৰ পৰা আকৌ খোজকাঢ়ি আহিব লাগিব। এয়া হৈ গ'ল নামঘৰৰ ভিতৰ ভাগ। বৰ্তমান আমি এতিয়া নামঘৰৰ ভিতৰত ধুনীয়াকৈ বহি মেলি ভকতৰ নাম শুনিলোঁ। সঁচাকৈ বৰ ধুনীয়া লাগিল শুনি। যিয়ে নহওক, ভাদ মাহত নামঘৰলৈ আহি সঁচাকৈ বহুত ভাল লাগে। আৰু এয়া হৈ গ'ল মাধৱদেৱে ভৰি ধোৱা মুখাভাগ। যদি কোনোবাই দেখা নাই আপোনালোকে চাই লওক, বৰ ধুনীয়াকৈ সজাই থৈছে। এয়া নামঘৰৰ ভিতৰৰ পৰা ওলাই আহি আমি ইয়াতে দুখনমান কিতাপ কিনিলোঁ আৰু কিছুমান বস্তু কিনিলোঁ আৰু সৰু সুৰা লাগতিয়াল। ইয়াতে পিছে আমি অকল প্ৰসাদেই নহয়, ৰাতিৰ সাঁজটো খাই আহিলোঁ। ভাত দিছিলে, ভাত খাই আহিলোঁ। সঁচাকৈ ইমান সকলোৰে মাজতে এনেকৈ এসাঁজ ভাত খাই যে কিমান ভাল লাগে। আপোনালোকেও আহিবচোন। ভাত পানী খাই নামঘৰৰ পৰা আহি আমি বৰ্তমান এতিয়া ঘৰৰ ফালে আগুৱাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই। বাই বাই।